আৰু আপোনাৰ এই বস্তুটো চাই কেনে মই আচৰিত গৈছোঁ বৰপেটাৰ নিচিনা জাগাত আপুনি কেণ্ডিডেট হ'বলৈ সাহস কৰিছে এইটো প্ৰথমবাৰ চাগে এনেকুৱা হৈ আছে মই যিখিনি জনামতে কিন্তু বৰপেটাৰ সিফালে সংখ্যালঘু এমপি হয় দেখি আছোঁ বা অলৰেডি হৈ আছে তো আপুনি ভাবে যে না মই জিকিব পাৰিম বা কেনেকৈ পচিবল কেনেকৈ কৰিব এইটো আপুনি যেতিয়া যুদ্ধত নামিব হাৰিম বুলি নামিব নেকি প্ৰথম আৰু দ্বিতীয়তে আপুনি যিটো সুধিছে বৰপেটা সংখ্যালঘু অধ্যুষিত বুলি ডিলিমিটেশ্যনৰ আগলৈকে সেইটো আছিল আজি বৰপেটাৰ প্ৰায় 65 to 70% আপোনাৰ এই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অধ্যুষিত অঞ্চল আগতে আছিল সংখ্যালঘু অধ্যুষিত কিন্তু এতিয়া নাই গতিকে এইবাৰ নিশ্চিতভাৱে মই ভাবোঁ বৰপেটাই বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এজন খিলঞ্জীয়া ভূমিপুত্ৰ জনপ্ৰতিনিধি হিচাপে পাব আৰু সেইজন বিজেপিৰ পৰাই পাব কাৰণ বৰপেটা এনেকুৱা এটা ঠাই আপুনি চাওক বৰপেটা প্ৰত্যেকটো সমষ্টিৰে নিজৰ সুকীয়া সুকীয়া বৈশিষ্ট্য আছে কিয় বৰপেটাৰটো দৌল আছে মানচেষ্টাৰ অফ দ্য ইষ্ট বুলি কোৱা হয় শুৱালকুছিক কি নাই বৰপেটাত অনেকৰ মাজত ঐক্য কৃষ্টি সংস্কৃতিৰে ভৰপূৰ বৰপেটা গতিকে ইমান বছৰ বৰপেটাবাসীয়ে হিয়া উজাৰি ভোট দিব পৰা নাছিল এইবাৰ মই ভাবোঁ সৌভাগ্যৱান হ'ব বৰপেটাবাসীয়ে এজন খিলঞ্জীয়া যি ভূমিপুত্ৰসকল আছে তাৰে হিয়া উজাৰি ভোট দিব আৰু এইবাৰ এগৰাকী নিশ্চিতভাৱে মই ক'লোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি হিচাপে এজন খিলঞ্জীয়া ভূমিপুত্ৰই বৰপেটাক প্ৰতিনিধিত্ব কৰিব সংসদত এইটো 100% নিশ্চিত তো আপুনি কওক এইটো কেনেকৈ হ'ব চাওক মুখ্যমন্ত্ৰীয়ে কৈছিলে এটা ইণ্টাৰভিউত 35% ভোট আমাক নালাগে আপুনি তাতেই গৈ আছে ইলেকশ্যন খেলিবৰ কাৰণে তো এই সম্পৰ্কত আপুনি কি ক'ব যে কেনেকৈ হ'ব এইটো মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই বক্তব্যটো বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্নজনে সমালোচনা কৰে কৰিব পাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম কিন্তু ইতিবাচকভাৱেও কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যিখিনি লোক আগ্ৰাসনৰ ফলত এই বৰপেটাৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চললৈ আহি বৰপেটাৰ সংখ্যালঘু যিখিনি প্ৰকৃত খিলঞ্জীয়া সংখ্যালঘু আছিল সেইখিনিৰ আমি বিৰোধিতা নহয় আমি কোনখিনি লোকৰ অসমত বিৰোধিতা যিয়ে আগ্ৰাসনৰ ফলত আহিছে বংগমূলীয়া যিখিনি লোক আৰু সেইখিনি লোকৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকল বাদ দিয়ক খিলঞ্জীয়া সংখ্যালঘু মানুহখিনি আজিকালি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে আমি সেইখিনি মানুহৰ বিৰোধিতা কৰোঁ যিয়ে আই অসমীৰ ইয়াতে ধৰাত আছে কিন্তু ইয়াৰ কৃষ্টি সংস্কৃতি সভ্যতাৰ লগত আজিও আঁকোৱালি লোৱা নাই আপুনি খিলঞ্জীয়া যিখিনি সংখ্যালঘু মানুহ আছে মুছলমান লোক আছে তেখেতসকলৰ লগত তেখেতসকলতো আমাৰ লগতে মিলি আছে আমি সেইখিনিৰ বিৰোধিতা নহয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছিল আজিলৈকে এটা আপুনি ইনচিডেণ্ট দেখাই দিয়কচোন 2016 চনত আমাৰ ইয়াতে বিজেপি নেতৃত্বাধীন চৰকাৰ আহিছিল এটা ইনচিডেণ্ট এনেকুৱা হৈছে নেকি ঘটনা হৈছে নেকি যিয়ে ধৰ্মক লৈ হৈছে এটাও হোৱা নাই প্ৰথম দ্বিতীয় যিমান আঁচনি দিছে মই আপোনাক কৈছোঁ আপুনি যিকোনো এটা আঁচনি লওক যিকোনো এটা আছে সেইটো হয়তো জনধন একাউণ্ট 48 কোটিৰ জনধন একাউণ্ট ভাৰতত আছে অসমত প্ৰায় 1 কোটি 70 লাখ আছে আপুনি গম পায়নে 1 কোটি 70 লাখৰ 1 কোটি মহিলাৰ একাউণ্ট আৰু এই 1 কোটি মহিলাৰ ভিতৰত 70% আমাৰ সংখ্যালঘু মুছলমানসকলৰ অন্তৰ্ভুক্ত PM কিষাণ নিধি কৃষকসকলক যে আমি দিওঁ আটাইতকৈ হাইয়েষ্ট বেনিফিচিয়াৰী 35 লাখ বেনিফিচিয়াৰী আছে অসমত 4,46,000ৰে আগৰ ডিলিমিটেশ্যনৰ আগৰ বৰপেটাৰ কথা কৈছোঁ 4,46,000ৰে বৰপেটা প্ৰথম জিলা অসমৰ দ্বিতীয় ধুবুৰী 1,74,000 তৃতীয় নগাঁও 1,72,000 তাত কোনটো সম্প্ৰদায়ৰ লোক আছে যদি আমি ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিলোঁ হয় এই সুবিধাবিলাক কিয় দিলোহেঁতেন কিন্তু দেখা যায় যে সেইটো যে আপোনালোকে কিন্তু নিউজত কৈ থাকে কিন্তু এইটো আমি দেখা পাওঁ যে মুছলিমো এইটো কৰিব নালাগে অমুক কৰিব নালাগে মুছলিমক আপোনাৰ বহুত কিবা কিবি কৈ থাকে কিন্তু আপুনি যিটো কৈ আছে ৰাইট বাট যেটো দেখা গৈ আছে সেই হিচাপত কিন্তু আপোনালোকে মুছলিমক বেয়া পাই আছে আপুনি এগৰাকী মুছলমান উঠি অহা নৱপ্ৰজন্মৰ ছোৱালীক সোধক ত্ৰিপুল তালাকটো বেয়া নেকি আপোনাৰ নিচিনা যিবিলাক মুছলমান ভাই
নৱপ্ৰজন্মৰ লোক আছে তেখেতসকলক সোধক দুটা ল'ৰা ছোৱালী জন্ম দি প্ৰকৃত এখন সুখৰ সংসাৰ গঢ়াটো উচিত নে তাতকৈ বেছি লাগে মই দোষ দিয়া নাই কৰবাত নহয় কৰবাত যদি আমি বিভিন্ন জাতি প্ৰজাতিৰ লোক চাওঁ মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালী বেছি হয় আৰু সেইটো আমি কম কৰাৰ এইটো মানসিকতা নহয় যে হিন্দু মুছলিম কম কৰাৰ এইটো মানসিকতা যাতে দুটা ল'ৰা ছোৱালী হৈ প্ৰকৃতভাৱে তেওঁলোকক শিক্ষা দীক্ষাৰে আগবঢ়াই নি প্ৰকৃত মানুহ হিচাপে গঢ় দিব পাৰি কাৰণ একবিংশ শতিকাত আপুনি যেতিয়া নিজকে শিক্ষা দীক্ষাৰে আগবঢ়াই নাযায় ধৰ্মৰ ভিত্তিত সদায় আপুনি আগুৱাব নোৱাৰিব গতিকে সেইকাৰণে এই যিবিলাক সুবিধা আহে আজি যদি সেনেকৈ কয় আপুনি মেডিকেল কলেজত সংখ্যালঘু শ্ৰেণীৰ কাৰণে আসন সংৰক্ষণ আছে কিয় আছে আমি কি বিচাৰোঁ যদি টোল বন্ধ হৈছে মাদ্ৰাজাও বন্ধ হৈছে কিন্তু সংবাদ মাধ্যমে কি কয় মাদ্ৰাজা বন্ধ হোৱাটোক সমালোচনা কৰে ধৰ্মৰ ভিত্তিত মানুহৰ মাজত ভাই ভাইৰ মাজত সংঘাতখন সদায় জীয়াই ৰাখিব বিচাৰে তাকে নকৰি মুছলমান ভাইসকল আমাৰ নহয় তেখেতসকল কি আগুৱাই যাব নালাগে কিয় চৰ অঞ্চলৰ শিক্ষিতৰ হাৰ আজি কম আজি ৭৫ বছৰৰ স্বাধীনতাৰ ৭৫ বছৰ হৈ গ'ল ৬৯ বছৰটো কংগ্ৰেছৰে শাসন আছিল চৰ অঞ্চলৰ শিক্ষিতৰ হাৰ কিয় কম সেইখিনি কি আমাৰ মাজৰে এই গোৱালপাৰা আপুনি যদি চাই যিবিলাক শিক্ষা দীক্ষাত কম আছে গোৱালপাৰা ধুবুৰী বৰপেটা কিয় সেইখিনি আমাৰ মাজৰে লোক নহয় কি কৰা হৈছিল ৯খনকৈ মহিলা বিশ্ববিদ্যালয় খোলা হৈছে ক'ত জানেনে গোটেইখন সংখ্যালঘু অধ্যুষিত অঞ্চলত আৰু এটা জাতিক যদি আগুৱাই আনিব লগা হয় প্ৰথমতে জাতিটোৰ মহিলাসকলক আপুনি শিক্ষিত কৰিব লাগিব গতিকে কৈ থাকিব কিন্তু আমি ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা নাই